বাইকত তেল নহ'লে কি কৰা যায় এনে পইচা পাতি নাই চালা শিখৰ খাবা পকেটত পইচা নাই কি কৰোঁ চেম্বাৰতে বহু ৰ চেম্বাৰে কৈ যাম উপায়তো নাই ইয়াৰ কি দিন বসছি ৰাস্তাটো ক'ত যাই আছে ৰাস্তা ক'ত যাব পাৰে এনেকে কিনো ভুল কথা ক'লো এতিয়া মাৰবাজি উঠে এতিয়া ভাল হ'ব নেকি মানুহ চানুহ এতিয়া দুই এটা আহি আছে এতিয়া ভাল কাপোৰ এটা লাগছি নিনকেতো কোনো একো দিবান নাই মাইৰে খাব লাগব পাইছোঁ ৰ বা কি তুৱে আমাৰ সিয়ান মোচা কাপোৰ একদম হ'ব দে তুই আলং দে বা কি তুৱে তাই গাড়ি লাগছে লাগছে না ভিখারি এটাই ভালো কইতা দাদা বঙ্গু বান্ধব দাদা অন্ধা বান্ধব দাদা 50 দিতে হবে দাদা মক্কেলা দেখা পাইছো এটা ভিখাৰী দেখছোঁ ৰ ইয়াৰ পৰা শিখৰত ধনটো ল'ব লাগিব ৰ এনেই লকডাউনৰ সময় শিখৰৰ দাম বাঢ়ছি ৰ লগ ৰ ইয়াতে দেখা চেখা লাভন দাদা কোনে ক'ত আছে দাদা দাদা কওক হ'ব পইচা খুজি অলপ দিছক ইয়াতে দে দিছোঁ দক পইচা খান দিলাক দেখোন মৰে ভিখাৰী বুলি আছা তুমি কোৱাত নেকি ভিখাৰী নহয় না কি পইচা জান না নকলি পইচা নকলি মোক ক'ব মোৰ লগত আপুনি ৰ কানা আছিলে এতিয়া কি কৰিব লাগে না আছিল আৰু আপুনি নহয় তাৰমানে ভিখাৰী মোৰ বাইকত তেল ভৰাব পইচা নহয় সেইকাৰণে মই একে আহিছোঁ আজি মানুহক ঠগি আছে তুই যা ৰে যা কি কি তুমি ফোন কৰি থাক কাম কৰাৰ টাইমতো ডিষ্টাৰ্ব দি থাক ইফালে কাম পা নাই কি পইচাৰ গাছ থকা বুলি ভাবছ নেকি তুমি মোৰ সেইগলা কথা মোৰ লগত নকবা দে তুমি হেৰিত যাবা তুমি কাম কৰিব যাবা আজিৰ পৰা মই ভাত ৰান্ধিম যা ঘৰত কাপোৰো ধুম যা তুমি যাবা তুমি কাম কৰিব যাবা হাজিৰা তুমি কৰবা দে হ'ব দে খং ল'বা দে হ'ব দে বা তিৰিটো কি জ্বালাই তিৰি পোহাই তা এই বিয়া নকৰা হ'লেও ভাল আছিল দেই চালা ৰাতিপুৱাৰ পৰা বহিলোঁ কেইটাকা পাইছোঁ এতে এনেকে নহ'ব এনেকে তোৰ পৰা ত'ত দিছোঁ তোৰ পৰা ত'ত দিছোঁ মই মক্কেল এটা দেখা পাইছোঁ ন আৰু দাদা দাদা এইফালে আগে ৰঙা দাদা অন্ধা মানুহে দাদা এইফালে আছো ৰঙান অন্ধা মানুহে কিবা অলপ দিয়া আগে দাদা কিবা অলপ দিয়া আগে অলপ দাদা দেখা নাপাম অন্ধা মানুহ কিবা অলপ দিয়া আগে এক ছেকেণ্ড দাদা কওকচোন যদি দেখা নাপাওঁ তেতিয়াহ'লে বাচ্ছা কেনেকে দাদা মই দেখা পাইছোঁ কেনেকে মই চকু দি অন্ধা বোলে আৰু কি সন্তামী মানুহ এগলা ৰাতিপুৱা কাক দেখাব ইফালে তিৰিৰ লগত কাইজা দেই চালা দিনটোৱে আজি বয়াত গেল বাপ্পা মালিক হলো দে এখন চাইকেল আজি বাপ্পা চলাই গেলি ভাকাৰ লাগে সেইকাৰণে দাঙি লৈছোঁ ভালেই হৈছে বাপ্পা হ'ব পাইছোঁ দে ঘৰত বাপ্পা এই নীলাক দে চাইকেলখন বিচাৰি নাপাওঁ আৰু যি দেখছোঁ আই তিৰি মোক আজি ঘৰ মুচপা দিব দে এইকেইদিন চালা জ্বৰ ঝাৰু মাৰিবাহে দিছিল মৰলো দে আজি মই আজি ঘৰ মুচপা দিলাক দে বাদ দি ক'ব আজি মোক তিৰি তো হেল্ল' বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব সকলোৱে আৰু আমাৰ এইটো আছিল ভিখাৰী পাৰ্ট 1 তো পাৰ্ট 2 যদি আপোনালোকক লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাই দিব আৰু আমাৰ এইটো ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নতুনকৈ যদি আমাৰ এইটো চেনেলত আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ' সদায় মানে ৰেগুলাৰ পাই থাকিবৰ কাৰণে এইটো আমাৰ ভিডিঅ' মানে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব